নমস্কাৰ নাৰী মামাছ ব্লগ চেনেলটোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। থাম্বনেইলটো দেখি গম পাইছে লুকছত অকণমান চেঞ্জ আহিছে। চেঞ্জ মানে অকণমান নহয় বহুতেই, আৰু কেনেকৈ আহিছে ক'বলৈ গ'লে অকণমান আগলৈকে যাব লাগিব। বৰ্তমান বহুতে গম পাইছে যে মই দুটা সন্তানৰ মাক হ'লোঁ, গতিকে দুটা সন্তান হোৱাৰ পৰা দুটাক একেলগে চম্ভালাটো কিমান বেছি টান সেই কথাটো এতিয়াহে বুজি পোৱা হ'লোঁ। লগতে বয়সো হৈ আহিছে, যিহেতু এনাৰ্জি লেভেলটো বহুত কমাই গৈছে। ছোৱালীক যিটো ডাঙৰ কৰিছিলোঁ, যিটো জ'চত ডাঙৰ কৰিছিলোঁ, সেই জ'চবোৰ শেষ হৈ গৈছে। গতিকে বহুত ভাবি গম পালোঁ যে মানে ল'ৰা ছোৱালী দুটাক ভালকৈ ডাঙৰ কৰিবলৈ হ'লে প্ৰথম মই নিজক সুস্থ কৰি আৰু মানে এটা পজিটিভ এনাৰ্জিৰে ৰাখিব লাগিব। তো তাৰ কাৰণে কি কৰোঁ ভাবি পেলাই ভাবিলোঁ যে এটা ভাল হেয়াৰ কাট লওঁ, যাতে নিজকে অলপ য়াং আৰু এনাৰ্জেটিক ফিল কৰোঁ। সেইটো কাৰণে আজি তালি টোপোলা বান্ধি ল'ৰা ছোৱালী চবকে লগতে লৈ পেলাই গৈ পালোগৈ এডনাত গৈ চুলিখিনি কটালোঁ, আৰু চুলি বহুত পকিবলৈ ধৰিছিলে, গতিকে কিবা গ্ল'বেল হেয়াৰ কালাৰটো কৰিলোঁ। পুৰণা চুলিখিনি তেনেকৈয়ে থাকিব বোলে, নতুন চুলিখিনি কালাৰ আহিব, যিটো হয়তো মাহৰ মূৰত বা দুমাহৰ মূৰত টাচ আপ দিলে হৈ যাব। নিজৰ লগতে ছোৱালীকো এটা নতুন হেয়াৰ কাট দি আনিলোঁ। দুয়োজনীয়ে আমি চুলিখিনি কাটিলোঁ, আৰু নতুন লুকছ এই আগৰ সেইটোৰ পৰা এতিয়া এয়া তাইৰ নতুন লুকছ আৰু এয়া মোৰ নতুন লুকছ। কেনে লাগিছে জনাব। এনেদৰে নিজকে এটা ৰিফ্ৰেছ কৰাৰ উপায় বিচাৰি ল'লোঁ, যাতে ল'ৰা ছোৱালীকেইটাক চাবৰ কাৰণে সদায় নিজেও এনাৰ্জেটিক হৈ থাকোঁ। আপোনালোকে নিজক এনাৰ্জেটিক ৰাখিবৰ কাৰণে বা য়াং ৰাখিবৰ কাৰণে মানসিক আৰু শাৰীৰিকভাৱে কি